নতুন বছৰৰ প্ৰথম দিনা আজি লৈ আহিছোঁ আপোনালোকলৈ এটা ভাল খবৰ। চ' হে গাইজ, কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ' থাম্বনেল আৰু টাইটেল পঢ়ি নিশ্চয় অনুমান কৰিব পাৰিছে ভিডিঅ'টোনো কি হ'ব। এটা ভাল খবৰ লৈ আহিছোঁ বৰষা বা অনুৰাগীসকলৰ বাবে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি হৈছে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা আৰু কাইলৈৰ দিনটোত বৰষা বা আছে এটা ভাল খবৰ। আৰু আপোনালোকৰ এতিয়া খবৰটো জানিবলৈ মন গৈছে, পলম নকৰি মই আপোনালোকক জনাই দিওঁ। আহি আছে কাইলৈ দিনটোত বৰষা বা এখন ছবি যৌৱনে আমনি কৰে পাৰ্ট 2। আপোনালোকৰ ওচৰৰ ছবিগৃহত আপোনালোকে উপভোগ কৰিব পাৰিব যৌৱনে আমনি কৰে পাৰ্ট 2। খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাব পাৰে। আৰু আপোনালোকে ছবিখন উপভোগ কৰিব। কাইলৈৰ পৰা শুভ মুক্তি লাভ কৰিব ছবিখনে। আৰু ছবিখনত থাকিব পুৰণি বহুতকেইজন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। আৰু বহুত দিনৰ মূৰত বৰষা বা এখন নতুন ছবি আহিছে আৰু সকলোৱে চাব বুলি আশা থাকিল। আজি ভিডিঅ'টো ইমানখিনি আছিল। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে জানিব বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই ভিডিঅ'বোৰ প্ৰস্তুত কৰিম। বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।